নমস্কাৰ বন্ধুসকল, মাৰাখল চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি সুস্বাদু ৰেচিপি, যিটো হৈছে কলপচলা উইথ চিকেন। তেনে ব'লক যিটো চাই লওঁ। পচলাখিনি মই প্ৰথমতে এইদৰে কাটি ল'লোঁ। কাটি লোৱাৰ পিছত এইখিনি মই হাতেৰে মোহাৰি দিম। মোহাৰি একেবাৰে মিহি কৰি পেলাম, যাতে ইয়াৰ পানীখিনি ওলাই কলচীয়া এটা ৰঙৰ হৈ যায়। তেতিয়ালৈকে মোহাৰি দিম। দেখিছে, গোটেইখিনি মোহাৰি দিলোঁ। এতিয়া এইখিনি আমাৰ পচলা ৰেডি হৈ গ'ল। ইয়াতে এটা আলু আৰু নৰসিংহ পাত কেইটামান আছে, কেইটা কাটি ল'ব লাগিব। তাৰপিছতে লৈছোঁ কেইটামান পিঁয়াজ, আদা, জালুক, নহৰু, জলকীয়া, গোটেইখিনি পিচি ল'লোঁ, কাটি কুটি ল'লোঁ। এতিয়া এখন কেৰাহীত তেল দি তেলতে পিঁয়াজখিনি দি দিম। পিঁয়াজ দিছোঁ 4-5টামান। পিঁয়াজ বেছিকৈ দিলে ভাল লাগে খাই। এতিয়া এইখিনি অকণমান ভাজি লৈ ইয়াতে হালধি এড কৰিম, তাৰপিছতে নিমখ দিম, দি আকৌ ভাজিম। এয়া দেখিছে, এনেকৈ অকণমান ভাজি লৈ ইয়াতে এতিয়া মাংসখিনি দিম। মাংসখিনি ধুনীয়াকৈ তেল মছলা সানি ল'ব। মই সেইখিনি দেখুওৱা নহ'ল। ধুনীয়াকৈ তেল মছলা সানি দি ভাজি ল'ব। এনেকৈ মাংসখিনি সিজালৈকে ভাজি থাকিব। একদম ধুনীয়াকৈ ঢাকনো মাৰি দিব মাজে মাজে। এয়া ময়ো ঢাকি দিছিলোঁ। তাৰপিছত চাওক, অলপ সময় ভাজি আছোঁ। এতিয়া মাংসখিনি সিজি গৈছে। দেখিছে, সিজি আছে মাংসখিনি সিজা হৈ গৈছে। এতিয়া ইয়াতে পচলা আৰু আলুখিনি দি দিম। পচলাত পানী ওলাই আছে কিন্তু দেই, ধুনীয়া হৈছে পচলাখিনি, পূৰা মিহি হৈ গৈছে। গোটেইখিনি দি লৈ ভালদৰে লৰাই দিম। এনেকৈ আপোনালোকে ভালদৰে লৰাই দিব। পচলা বাৰু আপোনালোকে মাংসৰ লগত খাইছেনে নাই বাৰু? যদি খোৱা নাই তেনেহ'লে নিশ্চয় খাব এবাৰ। মোক চাই পেলাই কেনেকৈ বনালে চাই ল'ব। বৰ সোৱাদ হয়। গোটেইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া 4টা পকা জলকীয়া দি অলপ সময় ঢাকি দিম। এতিয়া অলপ সময় ঢাকি দিয়াৰ পিছতে ধুনীয়া গোন্ধ ওলাই আছে। আলুখিনি সিজা নাই বাৰু এতিয়াও, আৰু অলপ লৰাই দিছোঁ যাতে লাগি নধৰে। পানী ওলাই আছে পচলাৰ পৰা, ধুনীয়া হৈছে, গ্ৰেভি নিচিনা হৈছে অলপ। আকৌ ঢাকি দিলোঁ। তাৰপিছতে অকণমান পানীটো শুকাই লাগি ধৰাৰ নিচিনা হৈছে। মজা লাগিছে দেখি। এতিয়া ইয়াতে এইখিনি তল যোৱাকৈ পানী দিম, যাতে আলুখিনি আৰু অলপ সিজিব লাগিব, মাংসখিনিও সিজিব লাগিব ভালকৈ। গতিকে এনেকৈ পানী দি সিজাই থাকিম। আকৌ ঢাকি দিম অলপ পিছতে। পানী অকণ আৰু দিব লাগিব। হাতাখনো চাফা হৈ গ'ল লগে লগে। পানীখিনি হৈ গ'ল। এতিয়া গোটেইখিনি তল গ'ল, পানী বেছি হোৱা নাই। এয়া চাওক, ধুনীয়াকৈ উতলি আছে। প্ৰায় মোৰ 20 মিনিটৰ ওপৰত সময় লাগিলে, 25 মিনিটমান সময় লাগিলে এইখিনি সিজালৈ। এইখিনি এতিয়া হৈ গৈছে প্ৰায়ভাগ। অলপ সময় লৰাই থাকিব লাগিব এনেকৈ। আলুটো সিজিলে নে নাই চাই লওঁ। আলু সিজিছে, মানে আমাৰ পচলা ভাজিও খাবলৈ ৰেডি হৈ গৈছে। ধুনীয়া গোন্ধ ওলাই আছে। এতিয়া ইয়াতে অলপ গৰম মছলা এড কৰি দিম। এইটো গৰম মছলা দি আছোঁ, এভৰিডে গৰম মছলা হয় এইটো। বেছি দিব নালাগে, অলপমান দিব। দি ভালকৈ লৰাই কৰি দিব। ধুনীয়াকৈ লৰাই দিব যাতে মছলাখিনি মিক্স হৈ যায়, আৰু আমাৰ পচলা আৰু মাংস ভাজি খাবলৈ ৰেডি। বৰ ধুনীয়া হ'ল খাবলৈ। আপোনালোকে খাই চাব। চাওক, দেখিবলৈও কিমান ধুনীয়া হৈছে। মাংসখিনি পূৰা ফুলি উঠিছে। বাপৰে, খাই কি টেষ্টি লাগিল। আপোনালোকেও খাই চাবচোন এনেকৈ। যদি খোৱা নাই তেনেহ'লে খাই চাব। আৰু আজিৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ ইমানেই আছিলে ভিডিঅ'টোত।
আৰু আগলৈ এনেকুৱা ভাল ভাল ভিডিঅ' ৰেচিপি পাই থাকিবলৈ মাৰ আখল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।